লাগিব এইটো এক নম্বৰ বস্তু কি কথা দেখিলো আমাৰ লেডিজবোৰে বোলে বুজি নাপায় গাইজ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে স্বাগতম জনাইছোঁ নতুন ভিডিঅ'ত আৰু জাগা পোৱা নাই মই ভিডিঅ'টো ভালকৈ উঠাবলৈ আৰু ইমানে ইয়াত মানে ইমানে মানুহ ভক্তৰ ভিৰ যি কি নহওক মই এতিয়া গৈ আছোঁ প্ৰয়াগৰাজ চাবলৈ মানে মেলা চাবলৈ আৰু ইয়াতে মানে বহুত ডাঙৰকৈ মেলা পাতিছে তো মেলাটো চাম ধুনীয়াকৈ আপোনালোকক দেখুৱাম আপোনালোকে চাব আৰু খুব ভাল লাগিছে আৰু কাইলৈ মানে যাম ইয়াত বহুত দিন থকাটো মানে বহুত চলিব দিগদাৰ আহিছে ভাতটো একদম পাব টান সোণ আৰু ভাত একে সমানে দাম হৈ আছে ইয়াত যি কি নহওক এতিয়া ধুনীয়াকৈ প্ৰয়াগৰাজৰ মেলা চাম আপোনালোকক দেখুৱাওঁ জল্দিছে চাওক তাৰপিছত শুব লাগিব তাৰপিছত আকৌ 3টা বজাতে উঠি ট্ৰেইন ধৰিব লাগিব ইয়াত থাকি মানে ভাল বহুত লাগিছে কিন্তু ভাত পাব টান মানে ইয়াত একদম ভাত পোৱা নাযায় তো অকণমান চেহেৰা তেৰা বেয়া হৈছে গাইছে শাৰী দোকান চব 100 তো ইয়াত মানে শাৰী দুটামান পচন্দ কৰোঁ আৰু ঘৰৰ কাৰণে লৈ যাম আৰু ছেকেণ্ড হেণ্ড নহয়তো अच्छा ये ठीक है ये लूँगी मैं और देखूँ गाइस আপোনালোকে কওকচোন কোনখন খাই ভাল লাগিছে ये नहीं কথা দেখিলো আমাৰ লেডিজবোৰে বোলে বুজি নাপায় ইয়াৰে লেডিবোৰে অলপ মানে প্ৰব্লেম হয় সেই গতিকে মানে দাদা একদম পিকচাৰে বনাই থৈ দিছে बड़ी कमाल के काम करके रखे हैं आप प्रयागराजर नैनी बीच চাবলৈ গৈ আছো আৰু যেহেতু কাইলৈ মই চাইছিলোঁ কিন্তু আজি আকৌ এবাৰ চাবলৈ গৈছোঁ আৰু আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ ধুনীয়াকৈ কি নহওক ৰাস্তাটো ভুল কৰিলোঁ এতিয়া মেলাটোকে দেখুৱাম আপোনালোকৰ মেলাটো চাই লওক ভাল লাগিছে কিবা এটা আজি গুচি যাম তো সেই গতিকে ভাবিছোঁ আজি মানে বহুত বস্তু চাম আপোনালোকক দেখুৱাম এ মজা লাগিছে রে এতিয়া মেলা ভিতৰলৈ প্ৰৱেশ কৰিছোঁ আৰু খুবেই ধুনীয়া লাগিছে মানুহ বহুত হৈছে চকৰিবোৰটো দেখি ইমানেই ইণ্টাৰেষ্টিং লাগিছে মানে কি কৰিছোঁ এটা ভীম আছে কাষৰতে আৰু চকুৱে যিটো বস্তু দেখিছোঁ ৰিয়েলিটি ফেচ কৰিছোঁ ইমান ধুনীয়া লাগিছে মোবাইলত সিমান ভাল লগা নাই দেখিবলৈ আৰু ইমান ধুনীয়া লাগিছে দেখিছেনে কি মজা লাগিছে আৰু দূৰৰ পৰা বহুত ধুনীয়া ভিউ এটা উঠে আৰু আজি এই মেলাটোত আহি কিবা এটা ভাল লাগিছে আৰু চকৰিত নুঠো গতিকে গা অসুস্থ ফাইনেলি গাইজ মহাকুম্ভ মেলাতে দেখিছোঁ বহুত লাকি ফিল কৰিছোঁ আৰু চাবলৈকে বহুতখিনি বস্তু আছে কিন্তু টিকেট কাটি সোমাব লাগে সেই গতিকে মানে মই ভিতৰলৈ যোৱা নাই আৰু টিকেট কাটিবলৈ ইমানেই মানে পইচা মানে মোৰ ঠাইত নাই এশকৈ টিকেট কাটিব লাগে চব আৰু ইয়াতে ৰাম মন্দিৰ আছে ৰাম মন্দিৰটোৰ টিকেট আছে 100 টকা ইফালে কি মজা লাগিছে মহাকুম্ভৰ বহুতখিনি দোকানত দেখিবলৈ পাইছোঁ চেলত মানে বস্তু বেছি আছে চব চেল লাগিছে দেখি গতিকে মানুহ বহুত হৈছে বহুত বস্তু মানে 5 টকাৰ পৰা ধৰি ষ্টাৰ্টিঙৰ পৰা আছে সকলোবোৰ আদিবোৰ পোৱা যায় বাকী যি কি নহওক শ্বপিং অলপ ময়ো কৰিবলগীয়া আছে কৰিম ইয়াত চেণ্ডেলবোৰ 250 টকা আৰু 100 টকা 50 টকা আৰু কাৰোবাৰ দেখিবলৈ ইমানেই ধুনীয়া লাগিছে 50 100 এনেকৈ দিছে সকলোবোৰ আৰু চেলত লগাইছে যিহেতু বেগবোৰো চেলত আছে আৰু অকণমান মাতটো বেয়া হৈছে সেই গতিকে মই মানে এনেকৈ ভইচটো আহিছে আৰু কিবা এটা ভাল লাগিছে দেখিবলৈ চাওকচোন দুদিনমান দেৰি হৈছে ভিডিঅ'টো আপলোড কৰা কি ল'বা ইয়াৰে পানীবোৰ বহুতেই বেয়া আৰু দেখিবলৈ গৈছে কাপোৰটো বহুতখিনি কিনিছোঁ আৰু পাছতকৈ দেখুৱাম আৰু কি ধুনীয়া লাগিছে পৰিৱেশটো দেখিয়ে মানে একদম তাৰছে ভৰা ৰাত ইয়াত আহি গৈছে আৰু সেইটো 30 টকা যিকোনো বস্তু এটা 30 টকা ইয়াত দেখিবলৈ পাইছে 30 টকাকৈ চেল দিছে যিকোনো বস্তু 30 টকা এতিয়া অকণমান আপোনালোকৰ ৰাম মন্দিৰ দেখোন প্ৰৱেশ নকৰোঁ গাইজ ইমান টকা খৰচ কৰিব নোৱাৰোঁ যিহেতু ৰিয়েল চবকৈ দূৰৰ পৰা উঠিছোঁ তাকে দেখুৱাই দিছোঁ এইটো চাব লাগিব এইটো এক নম্বৰ বস্তু टिकट कितने का है शॉपिंग কৰিলোঁ মেলাটো আপোনালোকক যিহেতু দেখুৱালোৱে আৰু ময়ো বেছি চোৱা নাই আৰু বহুত ভাগৰ লাগিছে আৰু শুব লাগিব যিহেতু কাইলৈ যোৱা কথা আৰু আপোনালোকক যা তাত দেখুৱাই গৈ আছোঁ ধুনীয়াকৈ ৰুমত অলপ দেখুৱাম আপোনালোকক চাব আৰু নিবলৈহে দিগদাৰ আৰু